আজি মোৰ সোণালী মুৰ্গী পোৱালিখিনিৰ 55 নম্বৰ দিন আৰু 55 নম্বৰ দিনৰ এতিয়া বৰ্তমান ৰাতিপুৱাৰ সময় হৈছে। ৰাতিপুৱা মুৰ্গী পোৱালিখিনিক প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে পানী দি দিছোঁ। যিহেতু গোটেই ৰাতি পিয়াহত আছিলে, সেইকাৰণে ৰাতিপুৱা মুৰ্গী পোৱালিখিনিয়ে পানী ওপৰা ওপৰি লাগি আছে আৰু পানীত আজি বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। খালি পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ আৰু পানী আজি ভৰ্তিকৈ দিছোঁ, কাৰণ কিয় ৰাতিপুৱাতে যথেষ্ট গৰম হৈ গৈছে আৰু ভিতৰতো 31-32 ডিগ্ৰী চেলচিয়াছ ৰাতিপুৱাতে হৈ গৈছে। য'ত নেকি সাধাৰণতে ৰাতিপুৱা 25-26 ডিগ্ৰী থাকে, আজি 31-32 ডিগ্ৰী হৈ গৈছে ৰাতিপুৱাতে। সেইকাৰণে পানীও ঠাণ্ডা পানী দি দিছোঁ ভৰ্তিকৈ। মুৰ্গী পোৱালিখিনি প্ৰত্যেকটো বাচনতে, ডাঙৰ বাচনো দিছোঁ। বৰ্তমান দুপৰীয়াৰ সময় হৈছে। দুপৰীয়া মুৰ্গী পোৱালিখিনিক দানা দি দিছিলোঁ প্ৰত্যেকটো বাচনতে আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানী দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। মাত্ৰ পানী চাফা কৰিবলৈ ৱাটাৰ চেনিটাইজাৰ ব্যৱহাৰ কৰিছোঁ আৰু ঠাণ্ডা পানী দিছোঁ আৰু সম্পূৰ্ণকৈ দি দিছোঁ মুৰ্গী পোৱালিখিনিক। যিহেতু আজি যথেষ্ট গৰম হৈ আছে, সেইকাৰণে গৰম দিনত যিমান পাৰে ঠাণ্ডা পানী দিবলৈ চেষ্টা কৰিব দুপৰীয়া, বেছিতছে বেছি যিমান খাব পাৰে। তেতিয়াহে মানে মুৰ্গী পোৱালিখিনিয়ে গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হয়। বৰ্তমান আবেলিৰ সময় হৈছে। আবেলি মুৰ্গী পোৱালিখিনিক প্ৰত্যেকটো বাচনতে দানা দি দিছিলোঁ আৰু দানা দিয়াৰ পিছতে মুৰ্গী পোৱালিখিনিক পানীও দি দিছোঁ আৰু পানীত এতিয়া বৰ্তমান কোনো ধৰণৰ মেডিচিন ব্যৱহাৰ কৰা নাই। চাফা ঠাণ্ডা পানী দিছোঁ লগত ৱাটাৰ চেনিটাইজাৰ আৰু ভিতৰৰ টেম্পাৰেচাৰ এতিয়াও 34-35 ডিগ্ৰী চেলচিয়াছ হৈ আছিলে আৰু আজি দুপৰীয়া 40 ডিগ্ৰীলৈকে গুচি গৈছিলে ৰুমৰ ভিতৰৰ টেম্পাৰেচাৰ আৰু এতিয়াও বিশেষ এটা কমা নাই। 34-35 ডিগ্ৰী এতিয়াও হৈয়ে আছে ভিতৰতে।